নমস্কাৰ বন্ধু-বান্ধৱীসকল, গীতাৰ্থিছ ব্লগৰ অন্য এটি ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই পিঠা খুন্দিবলৈ আহিছোঁ আৰু মায়ে চালিব, মই শুনিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি মই আশা ৰাখিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল লাগিছে তেতিয়াহে কৰিব কিন্তু দেই। আমাৰ পিঠা খুন্দি আমি শেষ কৰি লওঁ, তাৰপিছত মই ভিডিঅ' আৰু দি থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া আমি টেমাখন পাতি থৈছোঁ, তিলপিঠা বনাবলৈ লৈছোঁ, গুড়ে তিলে সানি লৈছোঁ। তাৰপিছত আপোনালোকক দেখুৱাই গৈ থাকিম, চাই থাকিব ভিডিঅ'টো। এয়া পিঠাগুড়ি লৈছোঁ, তিলপিঠা বনাম তাৰমানে আজি। এতিয়া গধূলি সময় হৈছে আৰু পিঠা খুন্দি আহি কাম বন কৰি এতিয়া তিলপিঠা বনাব লৈছোঁ। এয়া বনাই আছোঁ পিঠা। এয়া মই বনাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাব কেনেকুৱা হৈছে কমেণ্টত জনাব। চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকিব, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এতিয়া আৰু নামঘৰ পদূলিত মেজি পাতিছে, গতিকে আমি তাতে সৰুকৈ ভোজ এটা বনাব আৰু সেয়াই তালৈকে আহিছোঁ। শাক পাচলি কাটি আছে সকলোৱে। ইফালে কবি বেঙেনা আনিয়ে কাটি থৈছে, তাৰপিছত সেইবোৰ ধুই আছে আৰু কবিবিলাক। এতিয়া ব'লক আপোনালোকক খানা বনোৱা তালৈ অলপ লৈ যাওঁ। সেয়া খানা বনাই আছে, বেছি মানুহ নহয় আৰু 9 ঘৰ নে 7 ঘৰ মানুহ মাত্ৰ। গাঁৱত এবাৰ মানুহে নাই, আমাৰ গাঁওখন মানে বহুত সৰু হয়, এটা চুকৰ নিচিনা আৰু বহুত সৰু গাঁও মানে আমাৰ, সেইকাৰণে যিকোনো এটা বস্তু পাতিলে বেছি মানুহ নহয় তাৰমানে। হ'লেও সকলোৱে ফূৰ্তি কৰি এনেকৈয়ে খাওঁ আমি, ভাল লাগে। তেন্তে ব'লক, এয়া ভাত পানী বনাই মেলি খাবলৈ দিছে আৰু সকলোকে। আইতাহঁতক দি লৈছে, তাৰপিছত আমিও লগতে খাম। তাৰপিছত মা বৰমা আৰু খুৰীহঁতে খাব আৰু এনেকৈ আমাৰ সৰু সুৰা খানাটো হৈ গ'ল আৰু। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। ৰাতিৰ খানাটো ইমানেই আছিলে। এতিয়া ব'লক আমি ৰাতিপুৱাৰ কি কৰিলোঁ সেইখিনি চাই লওঁ। এয়া আইতাহঁত, ভাইটি এইবিলাক আৰু এয়া জ্বলালে, মানে প্ৰত্যেক বছৰে আমাৰ পথাৰতেই মেজি জ্বলায়। মোৰ আগৰ ভিডিঅ'টো আপোনালোকে দেখিব। গতিকে বৰ্তাই এবাৰ সৰুকৈ পথাৰতে জ্বলালে আৰু মানে নামঘৰ পদূলিত যি মেজি জ্বলাইছিলে তালৈকে আমি ৰাতি তাত খানা চানা খালোঁ আৰু এতিয়া নামঘৰ পদূলিলৈ নগ'লোঁগৈ, ইয়াতে সেৱা কৰিলোঁ। যিহেতু আমাৰ ঘৰৰ ওচৰত এয়া পাতিছে মেজি, ইয়াতে আমি সকলোৱে সেৱা কৰিলোঁ। আপোনালোকে চাই থাকক, এইবোৰ ভণ্টি ভাইটি খুৰীহঁত সকলো আছে। কৈছোৱে আমাৰ গাঁওখন সৰু আৰু এইবাৰ মানুহ বহুত কম। এয়া আৰু আমাৰ ভাইটিয়ে সকলোকে বুট দিছে। ময়ো খাই লওঁ আৰু কেইটামান। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে সকলোৱে চাই আশা কৰোঁ ভাল পাইছে, আৰু যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ। আৰু মাঘ বিহুৰ পুনৰবাৰ সকলোকে শুভেচ্ছা জনাইছোঁ। মোৰ ফালৰ পৰা সকলোকে বহুত বহুত শুভেচ্ছা জনালোঁ। থেংক ইউ ফৰ ৱাটছিং। ধন্যবাদ।